হেল্ল' বন্ধুরা, কেনে খবৰ? আশা কৰোঁ ভালে আছে, মোৰো ভালে। কিন্তু কাহিনীটো হ'ল অসমখন দেখোন যোৰহাট গোলাঘাট হৈ আছে। ৱেবছাইট অনলি যোৰহাট গোলাঘাট। কালেকশ্যনৰ কমি নাই, কালেকশ্যনটো আছে, কিন্তু কথাটো হ'ল কালেকশ্যনটো আছে, মোৰ লগত কালেকশ্যন আছে, চব কালেকশ্যন আছে। যোৰহাট কোৱা গোলাঘাট কোৱা ন' প্ৰব্লেম, কালেকশ্যন আছে। কিন্তু ইয়াৰ আগতে যোৰহাট আছে, বহুতক দিলোঁ, কিন্তু চেনেলটো কোনো ছাবস্ক্ৰাইব নকৰে। গোলাঘাটো আছে, দিন লাগিলে কথা নাই, কিন্তু কথাটো হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা পাই যাবা, ছাবস্ক্ৰাইব কৰি মোৰ ফেচবুক লিংক দিয়া থাকিব, তাতে ফেচবুকত যাই কিনে মেছেজ কৰিবা। ফ'ল' কৰি মেছেজ কৰিলে বেছি ভাল হয়, কিয়নো মই ন'টিফিকেশ্যনটো ডাইৰেক্টলি পাই মোৰ মেছেঞ্জাৰত আহি যায়, আৰু ফ'ল' নকৰাকৈ মেছেজ কৰিলে মানে বেলেগ জেগাত আহি যায়। তো যদি পাৰা ফ'ল' কৰি কিনে মেছেজ কৰিবা, ডাইৰেক্ট মোৰ ৰিপ্লাই পাই যাবা, মানে ডাইৰেক্ট ভিডিঅ' পাই যাবা। কিন্তু ফেচবুক কি বুলি কয়, ইউটিউবটো ছাবস্ক্ৰাইব কৰিব লাগিব। ইয়াৰ আগতো যোৰহাটৰ ভিডিঅ'টো নহ'লেও 7.9K ভিউজ আহিছে, কিন্তু ছাবস্ক্ৰাইব হৈছে মাত্ৰ 50টা। ভাই মই বিচাৰোঁ তোমালোকে পাই যাবা, মোৰ চেনেলটো অলপ আগবঢ়াই দিয়া, পাই যাবা, ন' টেনশ্যন। যদি মই নিদিওঁ তোমালোকে আনছাবস্ক্ৰাইব কৰি দিয়া, ন' টেনশ্যন। কিন্তু মই দিম যদি, তেনেহ'লে মোৰ চেনেলটো তুমি ছাবস্ক্ৰাইব কৰি দিয়া। চেনেল ছাবস্ক্ৰাইব কৰি স্ক্ৰীনশ্বট মাৰি মোৰ ফেচবুকত মেছেঞ্জাৰত দি দিয়া, মই তোমালোকক ভিডিঅ' দি দিম, প্ৰমিছ। ধন্যবাদ, ভালে থাকা।